নমস্কাৰ প্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো পনীৰৰ ৰেচিপি এটা। যিসকল নতুন বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহলে পলম নকৰি আহকচোন ভিডিওটোৰ মাজলৈ যাওঁ। ৰেচিপিটো বনাবৰ বাবে 200 গ্ৰাম পনীৰ লৈছো আৰু এটা ডাঙৰ সাইজৰ বিলাহী টুকুৰা কৰি কাটি লৈছো। এমুঠি পালেং ভালদৰে ধুই এনেদৰে কাটি লৈছো। সৰু চামুচেৰে 1 চামুচ জিৰা গুৰি লৈছো, 1 চামুচ গৰম মছলা, 1 চামুচ ৰেড চিলি পাউডাৰ, প্ৰয়োজন অনুসাৰে হালধি আৰু নিমখ লৈছো। এটা ডাঙৰ সাইজৰ পিয়াজ মিহি মিহিকে কাটি লৈছো। অলপ আদা আৰু নহৰু এনেদৰে সৰু সৰুকে কাটি লৈছো। 3টা শুকান জলকীয়া আৰু এখিলা তেজপাত লৈছো। কেৰাহী গৰম হোৱাত প্ৰয়োজন অনুসাৰে মিঠাতেল দিছো। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে অলপ গোটা জিৰা দিছো। লগতে দিছো ৰেডি কৰি ৰখা নহৰু, আদা, শুকান জলকীয়া আৰু তেজপাতখিলা। এতিয়া নহৰু, আদা আৰু জলকীয়া কেইটা ৰঙচুৱা পৰালৈকে ভাজি লম। ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা পিয়াজখিনি দিছো। পিয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছো। পিয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা বিলাহীখিনি দিছো। এতিয়া ইয়াতে ৰেডি কৰি ৰখা মছলাখিনি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ইয়াতে অলপ নহৰু আদাৰ পেষ্ট দিছো। এতিয়া বিলাহীখিনি সিজালৈকে অলপ দেৰি লৰাই ভাজি থাকিম। বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা পালেংখিনি দিছো। গোটেইখিনি ভালদৰে লৰাই দিছো। এতিয়া এইখিনি সিজালৈকে অলপ দেৰি কাৰণে ঢাকন মাৰি লৰাই থাকিম। এয়া আমাৰ পালেংখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে পনীৰখিনি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। পনীৰখিনি যাতে ভাঙি নাযায় তাৰ বাবে আপোনালোকে লাহে লাহে লৰাব। এতিয়া ইয়াতে 1 কাপ পানী দিছো। পানীখিনি মই আগতে গৰম কৰি ৰাখিছিলো। এতিয়া এইখিনি ঢাকন মাৰি অলপ দেৰি উতল আহিবলৈ দিম। এতিয়া ইয়াতে অলপ কটা ধনিয়া পাত দিছো। এয়া আমাৰ পালেং পনীৰ খাবৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ কমেন্টছ কৰি জনাবচোন। আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো। মোৰ ভিডিও চোৱা সকলো ভিউৱাৰ্ছলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। পুনৰ এটা নতুন ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।